হাই ফ্ৰেণ্ডছ নমস্কাৰ মই শংকৰ মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আজি অসম জলসিঞ্চন বিভাগৰ অতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ কিয়নো বহুতে কমেণ্ট আৰু মেছেজ কৰি সুধি আছে যে দাদা PWD প্ৰাৰ্থীৰ ৰিজাল্ট ওলালে নেকি কেতিয়া ওলাব এই সম্পৰ্কত আপোনালোকক মই কিছু তথ্য দিবলৈ চেষ্টা কৰিম যদিহে আপুনি প্ৰথমবাৰ কাৰণে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যেতিয়া মই এনেকুৱা এটা সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ আপোনালোকে সকলোতকৈ আগত পাব যায় কি নহওক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ বন্ধুসকল কিয়নো বহুতে কমেণ্ট আৰু মেছেজ কৰি সুধি আছে যে দাদা PWD প্ৰাৰ্থীৰ ৰিজাল্ট ওলালে নেকি কেতিয়া ওলাব পুনেট কাশ্যপ নামৰ ব্যক্তিজনৰ লগতে আৰু বহুতে এনেকুৱা ধৰণৰ কমেণ্ট কৰি আছে আপোনালোকে স্ক্ৰীনখন চাই ল'ব মই ইয়াত দেখাই দিছোঁ আৰু লগতে আপোনাৰ যদি কিবা যদি প্ৰশ্ন আছে তেতিয়াহ'লে আপোনালোকে প্ৰশ্ন কৰিব পাৰে মই নেক্সট ভিডিঅ'ত হয়তো আপোনাৰ প্ৰশ্নটো মই উত্তৰ দিবলৈ চেষ্টা কৰিম যাই কি নহওক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ চাওক বন্ধুসকল অসম জলসিঞ্চন বিভাগৰ ছেকশ্যন এছিষ্টেণ্টৰ অলৰেডিটো ৰিজাল্ট দি গ'ল কিন্তু বাকী যি PWD প্ৰাৰ্থীৰ ৰিজাল্ট ওলালে নেকি কেতিয়া ওলাব এই সম্পৰ্কত বহুতেই সুধি আছে এনেকুৱা ধৰণৰ কমেণ্ট যিহেতু পৰীক্ষা দিয়াৰ পিছত সেই কমেণ্টটো অহাটো প্ৰায় স্বাভাৱিক কথা সেইকাৰণে মই এইটো ভিডিঅ' আজি মই লৈ আহিছোঁ কিয়নো বন্ধুসকল মই কিছুমান ইনফৰমেশ্যন মই ৰাখিবই লাগিব তেতিয়াহে মই এটা ইউটিউব চেনেল খুলিব পাৰিম যদি মই আপোনালোকৰ যদি উত্তৰটো দিবলৈ যদি সক্ষম নহওঁ বা উত্তৰবোৰ যদি মই দিব নোৱাৰোঁ তেতিয়াহ'লে চেনেল খুলি লাভ নাই হয়তো বাকী ইনফৰমেশ্যনবোৰ সকলোৱে দিব পাৰিব কিন্তু আগতীয়াকৈ কিছুমান ইনফৰমেশ্যন দিব পৰাটোৱে আটাইতকৈ আচল কথা বা লক্ষণৰ কথা যিহেতু PWD প্ৰাৰ্থীৰ ৰিজাল্ট ওলালে নেকি বন্ধুসকল মই এই ক্ষেত্ৰত কৈছোঁ যে PWD প্ৰাৰ্থীৰ ৰিজাল্ট এতিয়ালৈকে ওলোৱা নাই আৰু যিহেতু মই যোগাযোগ কৰি আছোঁ সেই মানে ডিপাৰ্টমেণ্টৰ লগত মই আজি দুদিনমানৰ আগত যোগাযোগ কৰিছোঁ যে কেতিয়া ওলাব কেতিয়া দিব এনেকুৱা ধৰণৰ তেওঁলোকক মই যিহেতু সুধিছিলোঁ তেওঁলোকে কৈছে যে অলপ দিন দেৰি হ'ব তাৰ পাছতে PWD প্ৰাৰ্থীবোৰ ৰিজাল্ট দিব কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ৰিজাল্ট দিয়া নাই আৰু যদি ৰিজাল্ট দিয়ে মই সকলোতকৈ আগত দিবলৈ চেষ্টা কৰিম যদি আপুনি প্ৰথমবাৰ কাৰণে আছে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আৰু বন্ধুসকল মই SI কাৰণে PVSৰ প্ৰশ্ন আপলোড কৰিম খন্তেক পিছতে আজিলৈ ইমান ধন্যবাদ জয় অসম।